আজিৰ কাৰ্যসূচী দিহিৰা ব্লক কমিটিৰ আমাৰ ইয়ত আৰু BSUৰ ফালৰ পৰা গোটেই এৰিয়াটো দিহিৰা সমষ্টি স্পেচিয়েলি আমাৰ BPF দলৰ হৈ এখন বাইক ৰেলী দিয়া হৈছে যাতে ৰাইজে সজাগ হয় আৰু আগন্তুক সময়ত যদি নিৰ্বাচন হ'ব এই নিৰ্বাচনৰ জাননী দিয়া হৈছে। কিমান ইয়াত সমাগত হৈছে বাইক? ইয়াৰ মোটামুটি এতিয়া আমি 9:30 বজাত কৰিলোঁ, কিন্তু কিছুমান এতিয়াও আহি আছে। আমি ভাবিছোঁ 5-600 ভিতৰত বাইক ৰেলীটো হ'ব। ইতিমধ্যে হৈছে, আপোনালোকে নিশ্চয় দেখিছে। সমষ্টি হাগ্ৰামা ছাৰৰ হৈ আমাৰ BPF দলৰে পজিশ্যন কেনেকুৱা এই সমষ্টিটো দিহিৰা সমষ্টিত? এইটো আপোনালোকে নিশ্চয় জানে BPF দলেই ইয়াত জয় সাব্যস্ত হ'ব আৰু আজিলৈকে আজিৰ দিনত কেণ্ডিডেট ডিক্লেয়াৰ হোৱা নাই। তথাপিও আমাৰ BPF দল হিচাপে BPF দলৰ কেণ্ডিডেট থাকিব, আমি জয় নিশ্চিত বুলি ক'ব পাৰোঁ। বৰ্তমান এই সমষ্টিটো অবৰ সুৰক্ষা সমিতিৰ সমৰ্থকৰ দখলত আছে। এই সমষ্টিটো উদ্ধাৰ কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ? নাই, অবৰ মানুহটো হয় ঘনশ্যাম দাস, তেওঁ ST মানুহ হয়। তথাপিও আমি সেইটো ভবা নাই কোনোবা অবৰ কেণ্ডিডেটে BPF দলক পৰাস্ত কৰিছে, সেইটো আমি ভবা নাই। আৰু সদ্যহতে ৰাইজে উন্নয়নটো আশা কৰে। আমি দেখিছোঁ ঘনশ্যাম দাসৰ জৰিয়তে তেনেকুৱা যিখিনি আশা ৰাইজে বিচাৰিছিল তেনেকুৱা আশা তেওঁ কৰিব পৰা নাই। এই বাইকৰ জৰিয়তে এই সমষ্টিভাৱে কি বাৰ্তা দিব আৰু BPF দলৰ পৰা? আমি যে ষ্ট্ৰং হৈ আছোঁ সেইটোৱে বাৰ্তা যাব আৰু ৰাইজে সেইটোৱে আশা কৰিছে আৰু আঁকোৱালি ল'ব। ধীৰেন বড়ো গ্ৰুপ, ৰঞ্জন দৈমাৰী ডাঙৰীয়াৰ গ্ৰুপ আৰু চাউৰাইগ্ৰাৰ গোটেইখিনি গ্ৰুপে আজি BPF দলৰ লগত সহযোগ কৰাই নহয়, ছাত্ৰীটো এখেতসকলে BPFৰ বেনাৰতে নিৰ্বাচন অৱতীৰ্ণ হ'ব। আজি আৰু বাক্সা জিলাৰ কথাটোতো আৰু সুকীয়া, কাৰণ ইয়াত কোনো গোবিন্দপন্থীৰ মানুহ ইয়াত সদস্য নাই, কিয়নো ইয়াত টোটেলি ধীৰেনৰ ফেইডৰ NDB আছে। অকল 6জনৰ বাহিৰে বাকী যিমানখিনি আছে আজিৰ দিনত BPFৰ লগতে আছে।